ধৰিব পাৰিছো যদি এইটো আমাৰ শকুন্তলা পুতেক দুখীয়া নহয়নে? আজি হঠাৎ ওলালা যে। আহা আহা বহাহি। পেহিদেউ মই হয় দুখীয়া। বা একে তোমাক মিনিষ্টাৰৰ পুতেক যেন লাগিছে। আহা আহা বহাহি। বোপা তোৰ আই ভালনে? তোৰ বুঢ়ী আইলে মোৰ বৰকৈ মনত পৰে পেহিদেউ আই ভালে দিয়ক। মই ইয়ালৈ বেলেগ এটা কাৰণতহে আহিছো। বেলেগ কথা? কি বা বেলেগ কথাৰ কাৰণে তুমি আহিলা কৈ দিয়াচোন। আপোনালোকৰ সৰু ছোৱালীজনী মোৰ আৰু বোৱাৰী কৰি নিবলৈ বৰ মন, সেইটো বাবে মই তাইক বিয়া পাতিম। মই সেই কথা সূত্ৰেহে আপোনাৰ ঘৰলৈ আহিছো। এতিয়া আপোনালোকে বা কি কয়? বোপা তুমি একেবাৰে মোৰ মনৰ কথাটোৱে কৈছা। তুমি নাহিলেও মই তোমালোকৰ ঘৰত যোৱা কথাই আছিল। তোমাৰ মায়ে এদিন কৈছিল আমাৰ জানকীক যে বোৱাৰী কৰি নিব মন, কিন্তু বোপা তেতিয়া মই তোমাৰ মাক বহুত ভালে বেয়া কৈছিলো। সেইবোৰ কথা তুমি ধৰি নাথাকিবা দেই, সেইবোৰ চব মাক কৰি দিবা। মই নিজে গলো হয়, আমাৰ জানকী তোমালোকৰ ঘৰত বোৱাৰী হ'ব, কিমান ভাল কথা হয়নে বাৰু? ৰবা মই জানকীক এতিয়া মাতি দিছো। কি মানুহ, মই কথাটো কোৱাহে বাট চাই আছিলে। বোপা এয়া জানকীক মাতি দিছো। হেৰি কৰিবা তোমালোক দুইটাই কথা পাতা, মই চাহ জলপানৰ যোগাৰ কৰো দেই। নেলাগে পেহিদেউ, একো চাহ জলপানৰ যোগাৰ কৰিব নালাগে। আয়ে কৈছে যদি জানকীয়ে মন কৰে মোক আজিয়ে লৈ যাব দিছে। একেবাৰে মন্দিৰত বিয়াখন পাতি মই তাইক লৈ যাম। তাই বা এতিয়া কি কয়। জানকী ইয়াক তই হাতৰ মুঠিৰ পৰা এৰা নিদিবি। সি যদি নিব খুজিছে তই আজিয়ে যা, এইটোৱে তোৰ সুবিধা। এই বুঢ়ী কেইদিন জীয়াই থাকিব, বুঢ়ী মৰাৰ পিছত সকলো সা সম্পত্তি তোৰে হ'ব, বুজিছ? সি তোক আজিয়ে নি মন্দিৰত বিয়া পাতিম কৈছে, তই যাম বুলি কবি, তই নোযোৱাকে নাথাকিবি। বোপা তোমালোকে কথা পাতাচোন, মই ভিতৰৰ পৰা আহো দেই। জানকী তুমি যদি মন কৰা মই তোমাক আজিয়ে লৈ গৈ মন্দিৰত বিয়াখন পাতি ঘৰলৈ লৈ যাম। তুমি বা এতিয়া কি কোৱা? তুমি যদি না কৰা তাতো মই ক'ব লগা একো নাই। যদি তুমি ঘৰৰ পৰা বিয়া হৈ যাব বিচাৰা মই তোমাক তেনেকৈও নিম, কিন্তু মোৰ আইৰ কাৰণেহে মই তোমাক সোনকালে নিম বুলি কৈছো। হ'ব আপুনি মোক যেনেকৈ নিব বিচাৰে মই তেনেকৈ যাম। তেন্তে ঠিক আছে, যোৱা তুমি তোমাৰ মাক মাতি দিয়া, মই তোমাৰ মাৰ লগতো আলোচনা কৰি লওঁ। বাবা মোক মাতিব দিছিলা, মই আহিছোৱে দিয়া। আৰু মই গোটেইখিনি কথা তোমালোকে শুনিছোৱে, মোৰ কোনো আপত্তি নাই। জানকী যিহেতু নিজেই যাম বুলি কৈছে তোমালোকে যাব পাৰা। তোমাৰ দেউতাক মই গোটেইখিনি কথা কৈ দিম। দেউতাই এতিয়া বজাৰত গৈছে, তুমি যদি ৰখিব পাৰা, আৰু যদি নৰখা তোমাৰ দেউতাও খং নকৰি দিয়া। মই গোটেইখিনি কথা দেউতাই বুজাই পেলাই কম নহয়। জানকী যোৱা তুমি ৰেডি হৈ আহা, মই ৰখি আছো তোমাৰ বাবে। বোপা তুমি অলপ টাইম পঢ়া দেই, মই তাইক ৰেডি কৰি দিওঁ। জানকী তোক যে কিমান ধুনীয়া দেখা গৈছে কইনা সাজত। শুনাই তোক কথা কেইটামান কবলৈ আছে মোৰ। কি কথা হয় সোনকালে কোৱা, দুখীয়াৰ চাগে আমনিয়ে লাগিছে মোলৈ ৰখি ৰখি। শুন মাজনী, তই গৈয়ে এইটো তদন্ত কৰিবি দুখীয়াৰ ধনী হোৱাৰ মেইন কাৰণ কি। সি ক'ৰবাত নিশ্চয় যাদুবিদ্যা শিকিছে, বুজিছ? নহ'লে সি ইমান সোনকালে ধনী হ'ব নোৱাৰে। তোৰ বাপেৰে আজি গামবুঢ়া পদত থকা 25 বছৰে হ'ল, তই জন্ম নোহোৱা আগৰ পৰাই গামবুঢ়া কৰি আছে। ঘৰত এটা দেশী লগাব দূৰৰ কথা, ভঙা ফেনখনকে আজিলৈকে ভাল কৰিব পৰা নাই, বুজিছ? দেশী নহয় মা, এচি। কথাবোৰ অলপ ভালদৰে ক'বাচোন। দে সেইটো কথাই কৈছো। মা বহুত দেৰিয়ে হ'ল, এতিয়া মই যাওঁ দিয়া। আই তোক মই আকৌ এটা কথা ক'ব পাৰোঁনে মাজনী? মই এটা কথা ভাবিছোঁ, তই শুনিবিনে মোৰ কথাটো? কি কথা সোনকালে কোৱা। তই ইমান ধনী ঘৰত বিয়া হবি, মোক এটা ঠাণ্ডা পানী খাবলৈ ফিউজ এটা দিবি আই। ফিউজ নহয় মা, ফ্ৰিজ। হ'ব দিয়া, মোক আগতে গৈ ল'বলৈ দিয়া। তোমাক ফ্ৰিজ নহয় আৰু কিবা কিবি দিম বুলি ভাবি আছো। এই সঁচা? যা আই যা, তই সোনকালে যা, বোপাৰ চাগে খঙে উঠিব। জানকী বহুত দেৰি হ'ল, ব'লা ঘৰ গৈ পোৱালৈকে এন্ধাৰে হ'ব। মই আকৌ এয়াৰপৰ্টতো সোমাব আছে। জানকী আই তোৰ ভাগ্যখন যে ইমান ভাল, তই আজি গৈয়ে কালি ফেনত উঠিবিয়ে। জয় চাগে হনিমুনৰ টিকেট কাটিব। প্লেন বুলিহে কয়। তুমি কথাবোৰ অলপ ভালদৰে ক'বাচোন দেই। আমি কলৈকো নাযাওঁ চাচুমা, আইকহে পঠাম। আইৰ মানে বহুত দিনৰ পৰা ইচ্ছা আছিল কাকি মথুৰা বৃন্দাবন ঘূৰিবলৈ। একেবাৰে 6 মাহলৈকে আইক পঠাম বুলি ভাবিছোঁ। এতিয়া যিহেতু বোৱাৰী ঘৰত থাকিব, হয়নে নহয় বাৰু কওকচোন? ভাল কাম কৰিছে জয়। এতিয়া তোমাৰ যিহেতু বুঢ়া হৈছে ন, এতিয়া এইবোৰ যাব লাগে, ভ্ৰমণ কৰিব লাগে। ভাল কাম কৰিছে দিয়া। জানকী ব'লা এতিয়া, দেৰি হৈছে।
মই কৈ থাকোঁ দিয়া, তোমালোক ভালদৰে থাকিবা আৰু মোৰ ঘৰলৈ যাবা, তোমালোক সকলোৱে যাবা। মা আহোঁ এতিয়া, মা মই তোমাক এৰি যাবই বেয়া লাগিছে। মাজনী ভালকে থাকিবি একো কাজিয়া পেচাল নকৰিবি তহঁতে। মোক অকলে এৰি থৈ নেযাবি আই, মোৰ বুকুখন উদাং কৰি থৈ নেযাবি তই, নহ'লে মই কেনেকৈ থাকিম আই। মই আজিৰ পৰা অকলে থাকিব লাগিব। তই গ'লে মই বিচনাখন খালী হৈ যাব। মোৰ 10টা বজালৈকে কোনে শুই থাকিব আই। ৰাতিপুৱা চোতালখন কোনে সাৰি দিব, ৰাতিপুৱা চাহকাপ মোক কোনে বনাই দিব আই। তই ঘৰত ইমানবোৰ কাম কৰিছিলি, তাত গৈ এতিয়া ৰাণীৰ নিচিনা থাকিবি আই তই। মোৰ বুকুখন খালী হৈ যাব এতিয়া আই। মা মইচোন ঘৰত একোৱে কাম নকৰোঁ। হ'ব, তুমি ইমান অভাৰ এক্টিং কৰিব নালাগে। সেইজনী মই জোৱাই শুনাইহে কান্দি আছোঁ, তেতিয়াহে জোৱাই ভাবিব তই যে কাম কৰ ঘৰত। পাগলীজনী বুজিয়ে নাপায়। হ'ব, মই এতিয়া আহোঁ দিয়া। আই বোপা, মোৰতো চিন্তাই হৈছিল তই সঁচাকৈ যাবিনে নাযাওঁ বোৱাৰীক আনিব। মই এইবোৰে ভাবি আছিলোঁ। এতিয়া বোৱাৰী মুখখন দেখা পাইহে বৰ ভাল লাগিছে মনটো। বোৱাৰী হ'ব আই, হ'ব, মোক সেয়া নকৰিলেই হ'ব। তহঁতে সদায় ভালে কুশলে থকাটোৱে মই কামনা কৰিছোঁ। আই, তোমাৰ বাবে আকৌ এটা ভাল খবৰ আছে। কিনো ভাল খবৰ বোৱাৰী? আপোনাৰ বাবে এখেতে ফ্লাইটৰ টিকেট কাটিছে। অহা কাইলৈ আপোনাক ভ্ৰমণত পঠাব। আই, অহাকালি ৰাতিপুৱালে তুমি খুব সোনকালে যাব লাগিব। এতিয়া তুমি শুই থকা। দুখীয়া, সঁচাকৈ কৈছনে তই? দে যি হওক, শেষত যে বুঢ়ীমাৰে বহুদিনৰ মনৰ আশা এটা পূৰণ কৰিলি তই। যা বোপা যা, তহঁতে শুগৈ, ময়ো শুওঁ। আই, তুমি এতিয়া শুই থকা, ৰাতিপুৱা সোনকালে উঠিব লাগিব। এতিয়া আমিও শুওঁগৈ। হেৰা হয় নেকি? বহুত দেৰি হ'ল, ফ্লাইট মিছ হৈ যাব এতিয়া। বোৱাৰী, মোৰ কথাকে কৈ আছিলা হ'বলা। হ'ল মোৰ হ'ল। অলপ কঁকালটো পোনাই আহিলোঁ, নহ'লে প্লেনৰ মানুহবোৰ হাঁহিব নহয় হালি খোজকাঢ়িলে। আই, হৈছে যদি ব'লা, বহুত দেৰি হৈ গৈছে। আমাৰ ড্ৰাইভাৰ ৰাজেনে তোমাক থ'বলৈ যাব, আৰু লগতে মই ৰাজেনৰ মাককো ঠিক কৰি দিছোঁ তোমাৰ লগত একেলগে থাকিবলৈ। যিহেতু তুমি ছমাহলৈ নাহা, লগত এজনী মানুহ লাগিব নহয়, সেইটো বাবে দুয়োটা একেলগে থাকিবা। বোপা বল। বোৱাৰী, তোমালোকে ভালদৰে থাকিবা আৰু এই 6টা মাহ দেই। মই যেন আহিয়ে কিবা ভাল খবৰ শুনা পাওঁ। মা, নাস্তা নকৰি নেকি? নাই, এতিয়া মই এইবোৰ নাখাওঁ। ৰাতিপুৱা একাপ লাল চাহ খাইছোঁ নহয়, হৈ যাব। তেন্তে আই ব'লা, মই তোমাক গাড়ীত বহাই থৈ আহোঁ। শান্তি। বহি যোৱাৰ পিছত নিজকে নিজে এতিয়াহে কিবা ৰাণী লাগিছে। এই 6টা মাহৰ ভিতৰতে মই দুখীয়াৰ মেইন গৰীয়েকে ক'ত ধনী হোৱা উলিয়াব লাগিব। জানকী, তুমি ৰাতিপুৱা কি চিন্তাত পৰিলা? নাই, একো চিন্তা কৰা নাই, এনেই অলপ বাগৰ দিছিলোঁ। মোৰ আলমাৰীতে বাঁহী এটা আছিলে, আজি ৰাতিপুৱা চালোঁ বাঁহীটো নাইকিয়া। তুমি ক'ৰবাত থৈছা নেকি বাঁহীটো? সেইটো মই ষ্ট'ৰ ৰুমতে থৈ দিছোঁ। বাঁহীনো আৰু আলমাৰীত কোনোবাই থয় নেকি? শুনা জানকী, তোমাক মই কথা এটা কওঁ। নেক্সট টাইম আৰু সেই বাঁহীটো তুমি হাতেৰে নচুবা, আৰু মই য'ৰ বস্তু য'ত থৈছোঁ তাতেই থাকিব দিবা। এইবোৰ লাৰি নুফুৰিবা। মোৰ বাঁহীটো মোৰ আয়ে নুচুই, তুমি কেলৈ চুইছা? সেইটো মোৰ সৰু কালৰ বাঁহী হয়, মই বাঁহী বজাই ভাল পাওঁ। আপুনি এটা সাধাৰণ বাঁহীৰ কাৰণে মোক খং কৰিছে যে, কেলে? মই তোমাক খং কৰা নাই জানকী, মই কথাটো তোমাক সোঁৱৰাই দিছোঁ। পিছলে মোৰ বাঁহীটো নুচুবা। নিশ্চয় বাঁহীটোতে কিবা ৰহস্য আছে। দুখীয়াই ধনী হোৱা কাৰণ কি জানি সেই বাঁহীটো মই ভালদৰে তদন্ত কৰিব লাগিব, বুঢ়ী নহাৰ আগতেই। জানকী, কি হ'ল? তুমি যে ভাত খাবও নগ'লা, তোমাৰ গা বেয়া নেকি? কি হৈছে? নোকোৱা কিয়? নে ৰাতিপুৱা মই তেনেকৈ কোৱাই মোক বেয়া পালা? এতিয়ালৈকে মোক খং কৰি আছা নেকি? মই তোমাক খং কৰা নাই নহয়, আৰু খঙত মই তোমাক একো কোৱা নাই। তুমি ভুল নুবুজিবা। মই আপোনাক খং কৰি থকা নাই। আপুনি বেয়া নাপায় যদি মই আপোনাক কথা এটা সুধিব পাৰোঁনে? কি কথা? সোধা। মই বিয়া হৈ অহা আজি 3টা মাহ পাৰ হ'লেই,
আজিলৈকে মই নেজানো আপুনি ক'ত কি কৰে, আপুনি কি কাম কৰে। মই যিহেতু আপোনাৰ পত্নী, মই জনা অধিকাৰ আছে। মোক সেইটো কথাই কওক, আপুনি বাৰু ক'ত কি কৰে, কি কাম কৰে আপুনি, মই জানিব বিচাৰিছোঁ। শুনা জানকী, মই ক'ত কি কৰোঁ সেইটো তোমাৰ জানিবৰ প্ৰয়োজন নাই। তুমি ভালকৈ থাকিব পাৰিছানে নাই, মই তোমাক ভালকৈ খুৱাব পাৰিছোনে নাই, তুমি সেইটোত গুৰুত্ব দিয়া। যদি তুমি কিবা থকা খোৱাত অসুবিধা পাইছা, মোক তুমি সেইটো ক'ব পাৰা। কিন্তু মই ক'ত কি কৰোঁ তুমি সেইটো নজনাই ভাল। আৰু আজিয়ে যে মোক এইটো কথা সুধিলা, আৰু পিছলৈ মোক এইটো কথা নুসুধিবা। বহু ৰাতি হ'ল, যোৱা এতিয়া শুই থকা। আপুনি নক'লেও মই উলিয়ামেই আপুনি ক'ত কি কৰে। মই গম পাইছোঁ নিশ্চয় বাঁহীটোতে কিবা ৰহস্য আছে। মই আজি ৰাতিয়ে বাঁহীটো ভাঙি পেলাই চাম, ভিতৰত কিজানি ঢেৰ টকা পইচা সোমাই আছে। নিশ্চয় বাঁহীটোৰ ভিতৰত ঢেৰ টকা পইচা সোমাই আছে। মই এতিয়া বাঁহীটো ভাঙি পেলাই চাব লাগিব, দুখীয়াই যাতে গম নাপায়। আকৌ এঠা লগাই থৈ দিম। আপুনি কোন? মই কোন হয় তুমি জানিবলৈ নালাগে। এই বাঁহীটো মোৰ হয়, তুমি ভঙা অধিকাৰ ক'ত পালা? পৰিয়াইদেউ, আপুনি ইয়ালৈ আহিছে? দুখীয়া, তোমাৰ অন্তৰখন যিমান সহজ সৰল, কিন্তু তোমাৰ পত্নীৰ অন্তৰখন বহুত বেয়া। তোমাৰ শুই থকা সুযোগত বাঁহীটো ভাঙি পেলাব খুজিছিল, কিন্তু মোক বেয়া নাপাবা। এই বাঁহীটো ইয়াতে থাকিলে বিপদ আছে। মই বাঁহীটো মোৰ লগত নিব লাগিব। জানকী, মই এইবোৰ কি শুনিছোঁ? মোৰ এই বাঁহীটো মোক পৰিয়াইদেউ দিছিল। মোৰ দুখ সহ্য কৰিব নোৱাৰি তেখেতে মোক এই বাঁহীটো দিছিল। আজি মোৰ যিমান মাটি সম্পত্তি টকা পইচা আছে, সকলোবোৰ এই বাঁহীটোৰ কাৰণে হৈছে। তুমি এনেকুৱা কাম কিয় কৰিব ওলাইছিলা? দুখীয়া, আজিলৈকে তুমি যিমান সা সম্পত্তি গঢ়িছা, মই এই বাঁহীটো নিয়াৰ পাছত তোমাৰ সেই সা সম্পত্তি বাঁহীটোৰ লগতে গুচি যাবগে। কিন্তু তুমি মোক বেয়া নাপাবা, মই বাধ্য। মাফ কৰি দিব, মই গম পোৱা নাছিলো, মোৰ ভুল হ'ল, মোক মাফ কৰি দিব। আপুনি দুখ নকৰিব, মই বহুত ডাঙৰ ভুল কৰি পেলালো। মাফ কৰি দিব, আপুনি ভাঙি নপৰিব, মোক মাফ কৰি দিব, মই ভুল কৰিছো। তোমাক এতিয়া মাফ কৰিলে বা নকৰিলে মোৰ কি হ'ব? মোৰ সকলো শেষ হৈ গ'ল। মই যিমান কষ্ট কৰিছিলোঁ সকলো মোৰ পানীত গ'ল। মোক তুমি আকৌ আগৰ অৱস্থালৈ ঘূৰাই আনিলা। জানকী, মোৰ আয়ে এইবোৰ গম পালে বৰ দুখ পাব। মই এটা কাম কৰিম, মোৰ আইক একেবাৰে মই আশ্ৰমতে ৰাখিম। ঘৰত আহি যাতে এইবোৰ দুখ সহ্য কৰিব নোৱাৰে আয়ে, মই জানো। মোৰ আইক মই একেবাৰে লাগে মোৰ কিডনী এটা বিকি দিম, তথাপি মোৰ আইক মই বাহিৰত তেনেকৈ আশ্ৰমতে ৰাখিম। আয়ে বহুত কষ্ট পাইছে আগতে, মই আৰু আইৰ দুখ সহ্য কৰিব নোৱাৰোঁ। মোৰ ভুল হৈ গ'ল, মোক আপুনি মাফ কৰি দিব। ইমানবোৰ মাটি সম্পত্তি টকা পইচা গাড়ী তোমাৰ সহ্য হোৱা নাছিলে যে জানকী? এতিয়া এই দুখীয়াৰ লগত দৰিদ্ৰ জীৱন কটাবলৈ তুমি সাজু হোৱা।